हेलो गाइस सो मैं आज घर अकले बही बही चेस खेली खूबे बोर होइছিলো तार पिছত मैं भाबिलो मोर मनत পৰিল যে আমাৰ পৰা 12 কিলোমিটাৰ দূৰত আছে এখন বিল সো আজি তাতেই যোৱা যাওক আৰু ইয়াৰ পিছত মই মোৰ ভাইপাৰখন ললো আৰু আৰু আজি হল 10 ডে চ্যালেঞ্জৰ ডে 3 আৰু আপোনালোকে যদি ফাৰ্স্ট আৰু সেকেন্ড ভিডিওটো চোৱা নাই তেন্তে ডেসক্ৰিপচনৰ লিংক আছে চাব পাৰে আৰু এতিয়া আহিলো মূল কথালৈ তো আজি মই আহিছো বঙাইগাঁও জিলাৰ আটাইতকৈ ডাঙৰ ফ্ৰেশৱাটাৰ বিল যাৰ নাম এই বিলখন বঙাইগাঁও জিলাৰ পৰা মাত্ৰ 29 কিলোমিটাৰ দূৰত অৱস্থিত আৰু আমাৰ ঘৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ এই লেকটো গোটেই বছৰতে ধুনীয়া হৈ থাকে কিয়নো ইয়াৰ এফালে আছে পেডিফিল আনফালে আছে পাহাৰ আৰু তাৰ মাজতে হ'ল বিলটো ইয়াতে আছে এখন ৰিজৰ্ট টাইপ য'ত উইন্টাৰ সিজনত বহুত মানুহ পিকনিক খাবলৈ আহে ইয়াৰ লগতে আৰু এটা কথা জনাই দিও যে এই বিলটো দুটা বিল লগ লাগি আছে এটাৰ নাম তামৰঙ্গা আৰু আনটাৰ নাম কনৰা এই বিল দুটাক জমজ বিল বুলিও কোৱা হয় টুৰিষ্ট আৰু নন লোকেল তো যিবোৰ ইয়ালৈ ঘূৰিব হয় তেওঁলোকে যদি নাওত উঠিবৰ মন তেন্তে নাৱৰীয়া নাইবা মাছমৰীয়া অলপ পইচা দি নাওত ঘূৰিব আৰু যিসকলে অলপ এডভেঞ্চাৰ বেছি ভাল পায় তো সেইসকলে ইয়াত ৰাতি থাকিব পাৰে আৰু মাছমৰীয়াৰ লগত মাছ মৰা চাব পাৰে এই প্লেসটো অৰ্নিথলজিষ্টৰ হেভেন বুলিও কোৱা হয় কিয়নো ইয়াত প্ৰতি বছৰে বহুত পৰিভ্ৰমী চৰাই I've seen a lot of change, been through a lot of pain. Some things are not the same. Losing time, I'm fading fast. I just wanna make it last. আৰু মোৰ দৰে আপোনালোকে যদি ঘূৰি নেচাৰ ফটো তুলি বহুত ভাল পায় তেন্তে এবাৰ ইয়ালৈ নিশ্চয় আহিব কিয়নো ইয়াত আপোনালোকে ধুনীয়া ধুনীয়া চৰাই ফটো তুলিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু তলত কমেন্ট কৰিব আৰু আপোনালোকে যদি এই চেনেলটিলৈ নতুনকৈ আহিছে তো চেনেলটি সাবস্ক্ৰাইব কৰিব